হিমন্ত মামু মোৰ বহুত ডাঙৰ বেমাৰ হৈছে আপুনি মোক সহায় কৰক আমাৰ এই পৰিয়ালটোক সহায় কৰক আপুনি সহায় নকৰিলে মই জীয়াই থাকিব নোৱাৰিম মোৰ ডাঙৰ সপোন আছে মই ডাঙৰ হ'লে ভাল মানুহ হ'ব বিচাৰোঁ যিমান পাৰে আমাক কিছু টকা সাহায্য হিচাপে আগবঢ়াই দিয়ক বন্ধুসকল আজি খবৰ নহয় আজি আপোনালোকলৈ অনুৰোধ এজন যুৱকক বচাব লাগিব আপোনালোকে এজন যুৱক দুৰাৰোগ্য ৰোগত আক্ৰান্ত আৰু সেই যুৱকজনক আপোনালোকৰ সহায় লাগে এই যুৱকজনে বাচি থাকিব বিচাৰে এই যুৱকজনে আপোনাৰ দৰে মোৰ দৰে এইখন পৃথিৱীত জীয়াই থাকিব বিচাৰে বিদ্যালয়লৈ যাব বিচাৰে লিখা পঢ়া কৰিব বিচাৰে এজন ডাঙৰ মানুহ হোৱাৰ সপোন এই যুৱকজনৰ পিতৃ অসহায় মাতৃ অসহায় বৰ্তমান সময়ত পৰিয়ালৰ লোকে কেৱল অসহায় দিন কটাব লগা হৈছে আজি এই যুৱকজনৰ জীৱন ভিক্ষা আপোনালোকৰ ওচৰত খুজিব আহিছোঁ এই যুৱকজনক আপোনালোকে বচাব লাগিব বৰ্তমান সময়ত এই পৰিয়ালটো এই যুৱকজনে অসহায় অৱস্থাত আছে আপোনালোকৰ সহায়ৰ বাবে আপোনালোকে সহায় কৰিলে এই যুৱকজন নিশ্চয় জীয়াই থাকিব পাৰিব এক দুৰাৰোগ্য বেমাৰত আক্ৰান্ত এই কণমানি যুৱকজন তৃতীয় শ্ৰেণীত পঢ়ি আছে তৃতীয় শ্ৰেণীত পঢ়ি থকা অৱস্থাতেই এক দুৰাৰোগ্য বেমাৰত ভুগি আছে এই কণমানি যুৱকটি আপোনালোকৰ সহায় আজি বিচাৰিছোঁ কি হৈছে আচলতে এই যুৱকজনৰ আপোনালোকৰ পৰা সহায় আৰু ভিক্ষা বিচাৰিম আজি মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে ভাবিব কোনেনো কোৱা ভূপেন হাজৰিকাৰ এই গীতৰ কলিয়ে এই আমাৰ সভ্য সমাজক এটা কথাই শিকাই গৈছে যে আমি মানুহ হিচাপে মানুহক সহায় কৰিব লাগিব মানুহ হিচাপে মানুহৰ দুখ কষ্টত আমি সমভাগী হ'ব লাগিব তেতিয়াহে আমি মানুহ আজিৰ দিনত এই পৰিয়ালটো দুখ কষ্টত পৰিছে এই পৰিয়ালটোৱে চলিব নোৱাৰা অৱস্থা হৈছে এই পৰিয়ালটিৰ একমাত্ৰ ল'ৰা এটি সন্তান দুৰাৰোগ্য বেমাৰত আক্ৰান্ত প্ৰতি মাহে এই যুৱকজনে তেজ ভৰাব লাগে শৰীৰত তেজৰ দৰকাৰ হৈছে এই যুৱকজনৰ পৰিয়ালৰ লোকৰ মুখৰ পৰা আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ পৰা সহায় বিচাৰিম এই যুৱকজনক চিকিৎসাৰ বাবে বিভিন্ন উন্নত চিকিৎসালয়ত লৈ যাব লাগে কি ক'ব আপুনি এই আপোনাৰ পুত্ৰৰ কি বেমাৰ হৈছে কিমান দিনৰ পৰা হৈছে বৰ্তমান কি অৱস্থাত আছে কি ক'ব বেমাৰ মানে আজি 1 বছৰ ধৰি বেমাৰ এনেকা বেমাৰটো হ'ল তাৰ ডাক্তৰৰ ওচৰত লৈ গৈছিলোঁ ডক্টৰে ক'লে ঠেলাচমি হৈছে তো আমি কেতিয়াবা নামি শুনি পোৱা নাই ঠেলাচমি বুলি এতিয়া ডক্টৰে ক'লে মাহে মাহে তেজ ভৰাব লাগে প্ৰত্যেক মাহে মাহে তেজ ভৰাবলৈ লাগে এতিয়া আমি 4 পেকেট ভৰাইছোঁ এতিয়া আকৌ ভৰাবলৈ হ'ল এতিয়া ধৰক পইচা পাতি নাই ক'ৰ পৰা ভৰাব ইমান আচ্ছা এটা কথা মানে এই যি বেমাৰ এই বেমাৰটো ভাল হ'বনে নাই একেবাৰে হ'ব ডক্টৰে কৈছে বেছিকৈ পইচা অলপ খৰচা হ'ব গুৱাহাটী লৈ গ'লে এতিয়া তেজ ভৰাব নালাগে তাতে ভাল ডক্টৰ আছে তাৰ ওচৰত গ'লে দৱাই খোৱালে ভাল হৈ যাব বুলি কৈছে এতিয়া আমাৰ ৰাইজৰ সহায় লাগে এতিয়া যদি ৰাইজে আমাক অলপ সহায় দিয়ে তেতিয়াহে আমি লৈ যাব পাৰিম আমাৰ লগততো ইমান পইচা পাতি নাই ক'ৰ পৰা পাম পইচা সঁচাকৈয়ে এক দুখ লগা এই খবৰ আপোনালোকে প্ৰতিদিন মছজিদ মাদ্ৰাছা নামঘৰ আদিত বহুত সহায় কৰি আহিছে টকা অনুদান হিচাপে আগবঢ়াই আহিছে আজি আপোনালোকক এজন যুৱক উঠি অহা এজন যুৱকক আপোনালোকে সহায় কৰিব লাগে এই যুৱকজনে আপোনালোকৰ যদি সহায় পায় এই যুৱকজনে এইখন পৃথিৱীত জীয়াই থাকিব পাৰিব আপোনাৰ দৰে জীয়াই থাকিব পাৰিব এই যুৱকজন বিদ্যালয়লৈ যাব ডাঙৰ মানুহ হ'ব সকলোৰে সপোন থাকে ডাঙৰ মানুহ হোৱাৰ কিন্তু সেই সপোন আপোনালোকে বাস্তৱত ৰূপায়িত কৰি দিবলৈ কিছু আপোনালোকৰ পৰা সহায় বিচাৰিছে এই যুৱকজনে আচলতে পূৰ্বতে আপোনালোকক কৈছোৱেই যে মানুহ হিচাপে আপুনি মানুহক সহায় কৰিব লাগিব মানুহ দুখ কষ্টত পৰিলে সেই মানুহজনক আপোনালোকে সহায় নকৰিলে সেই মানুহজন এইখন পৃথিৱীত জীয়াই থকাৰ কোনো অৰ্থ নাই দুখীয়া হ'লেও এই পৃথিৱীত তেওঁলোকৰো জীয়াই থাকিব মন যায় তেওঁলোকৰো আপোনাৰ আৰু মোৰ দৰে জীয়াই থাকি
পৃথিৱীৰ যি আনন্দ সেয়া উপভোগ কৰিবলৈ মন যায়, কিন্তু সেয়া এই দুখীয়া পৰিয়ালটিৰ ক্ষেত্ৰত কিন্তু দেখিবলৈ পোৱা নাই। অৱশেষত এই একমাত্ৰ কণমানিটিৰ দুৰাৰোগ্য বেমাৰ হৈছে। এই বেমাৰ আপোনালোকৰ সহায় বিচাৰিছে যাতে ভাল হয়, কিয়নো এই যি দুখীয়া একেবাৰে দৰিদ্ৰ পৰিয়াল, এই পৰিয়ালটিৰ আৰু কোনো সহায় কৰিবলগীয়া নাই, একমাত্ৰ আপোনালোকেই সহায় কৰিব লাগিব। আপোনালোকক আমি ইয়াৰ দ্বাৰা এটা অনুৰোধ জনাইছোঁ যে যিমান পাৰে আপোনালোকে সহায় কৰক। 5 টকা 10 টকা যিমান পাৰে, যিয়ে যিমান পাৰে সহায় কৰক আৰু উন্নত চিকিৎসাৰ বাবে এই যুৱকজনক লৈ যাব লাগে গুৱাহাটীলৈ। আৰু গুৱাহাটীত গৈ উন্নত চিকিৎসা কৰিলেহে এই যুৱকজনে সম্পূৰ্ণ সুস্থ হ'ব বুলি ডক্টৰে জানিব দিছে। কিন্তু এই ক্ষেত্ৰত তেওঁলোকৰ সামৰ্থ্য নাই, হাতত অৰ্থ নাই, টকা পইচা সকলো শেষ কৰি দিছে এই যুৱকজনৰ চিকিৎসাৰ ক্ষেত্ৰত। কিন্তু আজি আপোনালোকৰ কিছু সহায় বিচাৰিছে, আপোনালোকে সহায় কৰক আৰু যুৱকজনে যাতে এইখন পৃথিৱীত সুন্দৰভাৱে জীয়াই থাকিব পাৰে তাৰে আপোনালোকৰ পৰা আশা কৰিছোঁ। স্ক্ৰীনত নাম্বাৰ দিয়া আছে, আপোনালোকে এই নাম্বাৰত যিমান পাৰে সহায় কৰিব পাৰে, ফোন কৰিব পাৰে, ফোনপে'ৰ যোগে আপোনালোকে অৰ্থ আগবঢ়াব পাৰে আৰু এইখন পৃথিৱীৰ আনন্দ উপভোগ কৰিব পাৰিব। তো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক ভিডিঅ'টো আৰু কিছু হ'লেও এই যুৱকজনক আৰ্থিক সহায় কৰক।